ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনোৱা হৈছে, কোনেও যাতে গাত হাত দি নলয়। পৰীক্ষাৰ আহিলে ৰিজাল্ট, সকলো ফালে হাহাকাৰ, এফালে যদি পাৰ্টি, আনফালে বাপেকৰ হালোৱা আচাৰি। পৰীক্ষাত যদি কিছুমানে পাছ কৰিলে টেবুলত মূৰ গুজি, কিছুমানে কৰিলে নকল লিখি, ইয়াৰ মোৰ নাম ৰামপাল। ব'লক আজিৰ এপিছডটো আমি আৰম্ভ কৰোঁ। বৰ্তমান মই ৰাস্তাৰ মাজত ৰৈ আছিলোঁ, এখন হাইস্কুলৰ কিনাৰতে মই ৰৈ আছোঁ। বৰ্তমান ল'ৰা ছোৱালীখিনি ৰিজাল্ট লৈ আহিব, এতিয়া খা খবৰ সুধিবলৈ বিচাৰিছিলোঁ, কিন্তু এই দুজন ব্যক্তি নাচি আছে, হয়তো ষ্টেণ্ড কৰিবলৈ বিচাৰিছে। কেমেৰামেনক মই ওচৰলৈ আহিবলৈ যত্ন কৰিম, তেওঁ অকণমান ওচৰলৈ আহক, আমি তেওঁলোকৰ যাবলৈ চেষ্টা কৰিম। আৰু দুজন মানে এইবিলাক কান্দি আছে, তেওঁলোকৰ ওচৰলৈ যাম মই। বৰ্তমান এওঁলোকে হয়তো ষ্টেণ্ড কৰিছে, তেওঁ পুত্ৰই, তো তেওঁৰ ওচৰলৈ আমি জানিবলৈ চাম কি হৈছে কি নাই হোৱা পৰিস্থিতি। দাদা দা নাই কি হ'ল, আপুনি ৰ'বচোন। নহয় কি হ'ল, এইটো পাছ কৰিলে নেকি? ষ্টেণ্ড কৰিছে। হয়, এতিয়া আমি জানিবলৈ পাৰিছোঁ ফেইল কৰা নাই, যেনে তেনে হ'লেও পাছ কৰিছে। এয়াই তেওঁলোকৰ বাবে বিষয়ৰ সুখৰ খবৰ। কেনেকৈ আলিংগন কৰিছে ইজনে সিজনক আপোনালোক দেখিবলৈ পাইছে। এইপিনে এজনে কান্দি আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, কি হৈছে তেওঁ। কেমেৰামেন আহি যোৱা। তেনেতে মোৰ চকু পৰিল আন এজন ছাত্ৰৰ ওপৰত। মুডটো আছিল খাৰাপ, বাপেকে খাই আছিল চাদা। ব'লক আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কেমেৰামেনক মই আহিবলৈ অনুৰোধ জনাম তেওঁৰ ওচৰলৈ। কি হ'ল, হয় ল'ৰাই ফেইল কৰিলে নেকি? নহয় ৰামপাল, নহয়। তেন্তে কি ছেকেণ্ড ডিভিজন পালে? নহয়। তেন্তে কণাখন কেলে লগাই? মাৰ্কছ ৰামপাল, মাৰ্কছ। জহনীত যোৱাই 4 নম্বৰৰ কাৰণে ষ্টেণ্ড নকৰিল, তুমি গম পাইছা নাই? এইবোৰ ল'ৰাই কিনো পৰীক্ষা দিছে বুজি পোৱা নাই, ষ্টুপিডবোৰ। অলপতে সুখ বিচাৰক, গম পায়নে? বেছিকৈ বিচাৰিলে মানে সুখো দুখলৈ যায়গৈ। মানে 90+ পাইছে, হাঁহ কাটি ভাত খকগৈ যাওক। এইবোৰ কণা কৰি দিব নালাগে এতিয়া। মানে এফালে যদি পাছতো সুখ, আনফালে ষ্টেণ্ডতো দুখ। জ্ঞানৰ নাই একো কাম, ইয়াত মাৰ্কছৰহে কাম। এই উপস্থিত হৈছোঁ বেলেগ এটা পৰিয়ালৰ ওচৰত। তেওঁলোকৰ ল'ৰাটোৱেও ভাল ডিভিজন পাই পাছ কৰিছে। কেমেৰামেনক মই ওচৰলৈ আনিবলৈ যত্ন কৰিম, তেওঁলোকৰ মন আৰু কেনেকুৱা লাগি আছে। আমি এতিয়া বাপেককে সুধিবলৈ ট্ৰাই কৰিছোঁ, আমি কেনেকুৱা লাগিছে তেওঁৰ মন। আপোনাৰ ল'ৰাটোৱে ভালদৰে পাছ কৰিলে, আপোনাৰ মনটো কেনেকুৱা লাগি আছে বৰ্তমান? হয়, মোৰ মনটো মানে একদম ফকা লাগি আছে দেই। হয়, আপোনাৰ বতৰটো আজি কিন্তু বেয়া। মানে বতৰটো মোৰ মনটো কিন্তু ভাল হয়। মনটো ভাল হয়, পৰীক্ষাত পাছ কৰিছে, জীৱনৰ বাট এখোপা আছে পাছ কৰিবলৈ। তো আমি এতিয়া ল'ৰাটোক সুধিম, তেওঁ কেনেধৰণে, তেওঁৰ লক্ষ্য কি, আগলৈ কি কৰিব বিচাৰিব, তেওঁক আমি সুধিবলৈ যত্ন কৰিম। তেওঁ কি কৰিব, তেওঁৰ লাইফত তেওঁৰ উদ্দেশ্য কি। বেটা, তুমি এতিয়া পাছটো কৰিলা ভালকৈ, এতিয়া তোমাৰ লক্ষ্য কি, মানে জীৱনৰ লক্ষ্য তুমি কি হ'ম বুলি ভাবি আছা? মই মানে এতিয়া ইঞ্জিনিয়াৰিংটো পঢ়ি পেলাই ডক্টৰ কোৰ্চটো কৰি পেলাই এটা দেউতাক কৈছোঁ মোবাইল এটা কিনি দিবলৈ। কিনি পিনি পাবজিটো ইনষ্টল কৰি পাবজিটো খেলি পিনি পাণ দোকান এখন দি পিনি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া খাম বুলি ভাবিছোঁ। সুন্দৰ পদক্ষেপ। দেউতা মোক ফোন এটা কিনি দিবানে? কি ফুল লাগে? ৰিজাল্টৰ আগৰ কথা, পৰীক্ষাত পাছ কৰিলে ফোন আৰু বাইক পাবা। এতিয়া আলোচনা, এতিয়া তুমি জেফে খালী কৰা। বৰ্তমান গ'ল 2-এজন ল'ৰা এতিয়া ফোন বিচাৰি। পৰীক্ষাত পাছ কৰিলে বাপেকে কৈ দিছিলে আগতে যে ফোন এটা মোক দিব, এতিয়া টানি আজৰি লৈ গৈছে ফোন ল'বলৈ। এতিয়া আমি আকৌ এটা বেলেগ পৰিয়াল, এটা দৰিদ্ৰ পৰিয়ালৰ ওচৰলৈ আমি যাবলৈ ট্ৰাই কৰিম কেমেৰামেনৰ সৈতে। ব'লো, পৰীক্ষাৰ ৰিজাল্ট দিব আৰু জোনাকী পৰুৱা পোহৰত নপঢ়া এজনো নোলাব, সেইটোতো হ'বই নোৱাৰে। কেমেৰা আগত কৰিলে আৰম্ভ। চৰকাৰক পুতেকৰ পিছৰডোখৰ পঢ়ুৱাৰ দায়িত্ব ল'বলৈ কাটৰ যন্ত্ৰণাই তেওঁলোকে বাট চাই আছে। আহক আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ ট্ৰাই কৰিম। ল'ৰাই পাছ কৰিলে, এতিয়া কি খুৱাব আপুনি পিছে? কি খাব আপুনি? কি খাব মানে সৰুৱে বিস্কুটৰ পেটি এটা হ'লে। বিস্কুটৰ পেটি খাই আপুনি? কিমান দিয়ে বিস্কুট গম পাই না আপুনি? বিস্কুটৰ পেটি খাই হ'ব, পানী এগিলাচকে পালে। পানী খাই আপুনি? চৰকাৰৰ নামৰ পৰা পানী আনিছিলোঁ, কি কৰিব ঘৈণীয়ে গা ধুই দিলে। পানী খাব আপুনি? হ'ব, মই পিছতে খাম। বেটা, তুমি ইমানখিনি ভাল ৰিজাল্ট এটা কৰিলা, পঢ়িছা, ইমানখিনি পঢ়ি শুনি পাৰিছা, তুমি এতিয়া কেনেদৰে পঢ়িছিলা? এতিয়া ৰাইজে শুনিব বিচাৰিব, তুমি এতিয়া কেনেদৰে পঢ়িছিলা? মানে শুনক আপুনি, আমাৰ ঘৰত পইচা নাই। মই দিনত ঘূৰি ফুৰিছিলোঁ, গম পায় আপুনি? ৰাতি মই বিজুলী ঢেৰেকনিৰ মাজত পঢ়িছিলোঁ। খাবলৈ চাউল নাছিল, চাউলৰ সলনি মই ধান খাইছিলোঁ। ঘৰত পইচা নাছিল, দেউতাই যিকেইটা পাইছিল সেইকেইটাই চোলাই খাইছিল। আহি পেলাই ঘৰত ঢেল খাই পৰি আছিল। এতিয়া মই কি কৰোঁ আপুনি কওক নিজে। মই তেনেদৰে পৰীক্ষাত পাছ কৰিছিলোঁ। এয়াই মোৰ জীৱন, আপুনি কি ক'ব আৰু। এতিয়া মই কি কৰোঁ আপুনি কওক নিজে। মই তেনেদৰে পৰীক্ষাত পাছ কৰিছিলোঁ।
বেটা এইফালে আছে পটককে অঁ দাদা কওক তোৰ ৰিজাল্টটো কি হ'ল ৰিজাল্টৰ কথা ক তই এই ৰিজাল্ট কথা মানে কি ক'ম আপোনাৰ এই যে আমাৰ যে প্ৰকাশ মাষ্টৰ যে তাৰ পুতেকে ফেইল কৰিলে নহয় এই প্ৰকাশ মাষ্টৰ কথা বাদ দে তোৰ ৰিজাল্ট ক'ত তোৰ ৰিজাল্ট এই বুজি পোৱা নাই আপুনি এই আমাৰ শান্তি পোৱা যে প্ৰফেচাৰ যে তাৰ পুতেকেও ফেইল কৰিলে গম পায়নে শান্তিপুৰ ব্যৱস্থা খোজা নাই তোৰ ৰিজাল্ট কি হ'ল এই আমাৰ যে ইঞ্জিনিয়াৰ যে তিনিআলি মুখত তাৰ পুতেকেও ফেইল কৰিলে গম পায়নে বাৰু কি তোৰ কথা সুধিছোঁ মই ইমান ডাঙৰ ডাঙৰ মানুহকেইটা ল'ৰাকেইটাই ফেইল কৰিছে আপুনি বাৰু ক'ৰ প্ৰধানমন্ত্ৰীটো আপোনাৰ ল'ৰাটো পাছ কৰিব মই ফেইল কৰিম